এয়া আজি উৰুকাৰ কাৰণে ৰৌ মাছ 1 কিলো আনিছোঁ আৰু এইখিনি এতিয়া ৰান্ধিম আৰু ফ্ৰিজৰ পৰা উলিয়াই ল'লোঁ পাচলি কি আছে। তাৰপিছত ওলকবি আৰু আলুৰে বনাম বুলি ভাবিছোঁ, সেইকাৰণে সেইখিনি উলিয়াই ল'লোঁ। এতিয়া মাছখিনি ভালকৈ ধুই ল'লোঁ, তাৰপিছত হালধি নিমখ দি ভালকৈ সানি লৈছোঁ আৰু অলপ কেঁচা মিঠাতেলো দিছোঁ যাতে ফুটি নাযায় মাছখিনি। কেৰাহীত তেল দি তেলখিনি গৰম হোৱাৰ পিছত মই মাছখিনি দি দিছোঁ। এতিয়া অলপ মিডিয়াম ফ্লেমত মাছখিনি ভাজি ল'ম। এয়া মোৰ মাছখিনি ভজা হৈয়ে গ'ল আৰু ওলকবিৰে ৰৌ মাছৰ জোল, এইখিনি আঞ্জাখিনি মোৰ ৰেডি হৈ গ'ল। বন্ধুসকল, আজি ভিডিঅ'টো এইখিনিতে সামৰণি কৰিলোঁ। আন এটি নতুন ভিডিঅ'লৈ পুনৰ আহিম। বাই বাই।